সো কি হ'ল মানে আজি তোমালোকক এটা সাধু কম হা সাধু মানে আৰু এটা ল'ৰা হা ল'ৰাটোৰ জীৱনৰ ওপৰত হৈ থকা এটা সঁচা কাহিনী মানে তোমালোকে মানে শুনিলে ফুল এণ্টাৰটেইনমেণ্ট পাবা সো ব'লা তেলে ভিডিঅ'টো আৰম্ভ কৰোঁ সো ল'ৰাটোৰ ভাগৰ জীৱনৰ সঁচা কাহিনী শুনি তোমালোক কোনোবাই নহ'লে নদীত জাপ দিবা ন এনেকৈ নহ'লে তোমালোকে কেলা মূৰটো ৱালে চোৱালে মাৰি দিবা সো য'তে আছে তাতে ভালকৈ কেলা চকী বা বেঞ্চছ কিবা কিবি খামুচি মাৰি ধৰি টাইট কেলা তো start let's go মানে সো এখন গাঁৱত মানে এটা ল'ৰা আছিল হা সো এখন গাঁৱত বুলি ক'লে ভুল হ'ব সো কিছুমানৰ ইনষ্টাগ্ৰামৰ বা হোৱাটছআপৰ ষ্টৰি ষ্টেটাছে এটা ল'ৰা আছিল হা ল'ৰাটো মানে ইমানেই দুখ তাক মানে এখন বাইক লাগে আৰু বাইকখন নোপোৱাৰ বাবে সি কেলা নদীত জাপ দি দিলে আৰু নদীত জাপ দিছে তো ক্লিপখন চাই লোৱা সো তোমালোকে ভাবিছে চাগে ল'ৰাটো মৰিলে নাই মৰা ল'ৰাটো বাচি আছে সো মাকে ভাবিলে হা ল'ৰাটো ইমান উৎপাত কৰি আছে যেতিয়া নদীয়ে জঁপিয়াইছে আত্মহত্যা কৰিবৰ বাবে সো ইয়াক বাইকখন দিয়া যাওক আৰু বাইকখন দিয়াৰ পিছতে তাৰ কেলা অৱস্থা এইটো হা বাৰু যি কি নহওক তাৰ মানে ল'ৰাটোৰ জীৱনলৈ এজনী ছোৱালী আহিলে হা আৰু ছোৱালীজনী মানে এজনী হয় এইজনী আৰু ল'ৰাটোৱে ভাবিলে হা এইকে ভাল পাওঁ যেতিয়া এই মোৰ জীৱনলৈ আহিছে যে চ' এইকে বিয়া পাতিম চ' মানে সিহঁতক কাইলৈ মানে বিয়া আৰু কাইলৈ সিহঁতক বিয়া আনিব মানে ল'ৰাটোৱে ছোৱালীজনী আনিবলৈ যাওঁতে ই ভাবিলে মইতো ৰাখিম ক'ত ঘৰ লাগিব ৰুম লাগিব চ' সি মানে মেৰামেটি কৰি পিনে এটা ৰুম ঠিক কৰিলে আৰু কেলা তাৰ বিয়া আগদিনাখনিয়ে ছোৱালীজনী এটা বুঢ়া মতালৈ পলাই গুচি গ'ল আৰু তাৰপিছত তাৰ কেলা ঘৰৰ অৱস্থা সেইটো তাৰপিছত আৰু ই ভাবিলে যে চ' তাৰপিছত ই ভাবিলে কেলা ছোৱালীটো ইয়াক ধোকা দিলেই চ' এইবাৰ এই ছোৱালী ধোকা দিয়াতকৈ ই ভাবিলে যে মই এজনী হাঁহ বিয়া পাতিম হাঁহ বিয়া পাতিম বুলি ভাবিলে চ' ই মানে হাঁহজনী বিয়াও পাতিলে চ' হাঁহজনী বিয়া পতাৰ পিছত কেলা হাঁহজনী প্ৰেগনেণ্ট হ'ল তাৰপিছত হাঁহজনী আই চিউত সোমালে আৰু আই চিউত সোমাই পিনে হাঁহজনী ঢুকাই দিলে আৰু তাৰ কেলা দুখ এয়া আজি মই মমতে হাঁহ বুলি কাক ডক্টৰক কৈছিলো আইচিউৰ পৰা উলিয়াই দিয়ক মই ছোৱালী এটা কৈ মই ডক্টৰে উলিয়াই দিছিলো চ' হে গাইছ তো ভিডিঅ'টো কেনেকুৱা পালা কমেণ্ট এটা কৰি জনাবা মানে ল'ৰাটোৰ জীৱন কাহিনী এয়াই চ' যদিহে ভাল লাগিলে লাইক এটা কমেণ্ট এটা আৰু প্লিজ শ্বেয়াৰ কৰি মোৰ ভিডিঅ'টো অকণমান আগলৈ ঠেলি দিবা যাতে মই অলপ প্ৰেৰণা পাওঁ চ' থেংক ইউ ফৰ মাই ৱাচিং ভিডিঅ' যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ অকণমান মৰম দিবা বুলি আশা থাকিল তো মানে নেক্সট ভিডিঅ' তোমালোকক দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই টু লভ ইউ অল